আমার কচুগাঁও ব্লক বিপিএফৰ অন্তৰ্গত সুদেমপুৰী গাঁৱত আমি এটা দলীয় সভা পাতিছো আৰু আমাৰ এই দলীয় সভাত সুদেমপুৰী গাঁওখনৰ যিমান ৰাইজ আছে তেখেতসকলে দলে বলে ওলাই আহি পেলাই আমাৰ মিটিংখনত সহযোগ আগবঢ়ালে আৰু সেই মিটিং কৰোঁতে তেখেতসকলে আজি 16টা পৰিয়াল আছিলে আমাৰ ইউপিপিএলৰ লগত তেওঁলোকে জড়িত আছিল। ইউপিপিএলৰ সক্ৰিয় কৰ্মী নেতা হিচাপে এই অঞ্চলত তেওঁলোকে কাম কৰা আছিলে আৰু তেখেতসকলে আজি আমাৰ বিপিএফ দলত আনুষ্ঠানিকভাৱে নিজৰ ইউপিপিএল দলটো ত্যাগ কৰি যোগদান কৰিছে। যোগদান কৰাৰ মূল কাৰণটো হ'ল যে সুদেমপুৰী গাঁওখন আজি খুব অনুন্নত এটা গাঁও। এই গাঁওখনৰ যিটো ৰাস্তা এই ৰাস্তা আজিলৈকে আমাৰ ইউপিপিএল চৰকাৰখনে ভাল ৰাস্তা হিচাপে বনাব লাগিছিল যদিও প্ৰতিশ্ৰুতি দিয়া মৰ্মে তেওঁলোকে আজিলৈকে এই ৰাস্তাটো ভালটো নকৰিলে, পকা ৰাস্তা নবনালে আৰু ইয়াৰ লগতে আমাৰ সুদেমপুৰী গাঁওখনত এটা ভেঞ্চাৰ এলপি স্কুল আছে আৰু এই ভেঞ্চাৰ এলপি স্কুলখনৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সংখ্যা যথেষ্ট আছিলে, কিন্তু আজিৰ তাৰিখলৈকে আমাৰ এই ভেঞ্চাৰ স্কুলখনৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে বিটিচি গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁলোকে একো পদক্ষেপ নলোৱাৰ কাৰণে আজি এইখন স্কুল প্ৰায় ভাঙি যোৱাৰ নিচিনা হৈছে। এইখন স্কুলৰ ছাত্ৰ ছাত্ৰী যিসকল আছে আজি 3 কিলোমিটাৰ দূৰত থকা নদী পাৰ হৈ বেলেগ এটা গাঁওখনত গৈ পেলাই এইখন এলপি স্কুলত পঢ়িব লগা হৈছে। এতিয়া সৰু সৰু আমাৰ ল'ৰা ছোৱালী বিলাকে 3 কিলোমিটাৰ দূৰত থকা স্কুলখনত যদি যাব লগা হয়, আজি এই ছাত্ৰ ছাত্ৰীসকলক আমাৰ কেঁচুৱাবিলাকক অকলে আমি গাৰ্জেন বিলাকে স্কুলখনলৈ যাবলৈ দিব নোৱাৰো। নিজৰ পৰিয়ালৰ পৰা যিকোনো আমাৰ অভিভাৱক হিচাপে ইহঁতৰ লগত আমি পঠিয়াব লগা হয়, যাৰ কাৰণে পৰিয়ালত যথেষ্ট আমাৰ অসুবিধা হৈছে। আজি গাঁওখনতে এটা এলপি স্কুল আছিল, সেই এলপি স্কুলখন যদি ভাল হলহেঁতেন, সেই এলপি স্কুলখন যদি প্ৰভিন্সিয়েলাইজ হলহেঁতেন, আমাৰ ছাত্ৰ ছাত্ৰীসকলে সৰু সৰু বাচ্চাবিলাকে ইয়াতে পঢ়িবলৈ সুবিধাটো পালেহেঁতেন। কিন্তু একমাত্ৰ আমাৰ ইউপিপিএল চৰকাৰৰ গাফিলতিৰ কাৰণে তেখেতসকলৰ আজি অকৰ্মণ্যতাৰ কাৰণে তেওঁলোকে যিটো বাৰে বাৰে দাবী কৰিছিলে যে বিটিআৰ চুক্তিত 6.3 দফা এটা আছে, যিটো দফাৰ দ্বাৰা দি আমাৰ যিমান বিটিচি অঞ্চলৰ স্কুলবিলাক আছে, ভেঞ্চাৰ স্কুল, এলপি হাই স্কুল, এমই স্কুল, কলেজ লিখে এইবিলাক গোটেইখিনি চৰকাৰীকৰণ কৰা হ'ব বুলি তেওঁলোকে দম্ভালি মাৰি প্ৰচাৰ চলাইছিলে। কিন্তু আজিৰ তাৰিখলৈকে এই দফাটো তেখেতসকলে ৰূপায়ণ কৰিবলৈ সক্ষম নহল বা ৰূপায়ণ কৰিবৰ কাৰণে অসম চৰকাৰক নিৰ্মাণ কৰাব নোৱাৰিলে, যাৰ কাৰণে আজি স্কুলবিলাকৰ অৱস্থা একেবাৰে চুৰমাৰ হৈ গৈছে, ভাঙি গৈছে আৰু ভৱিষ্যতলৈ এইবিলাক স্কুল যে প্ৰভিন্সিয়েলাইজ নহব একেবাৰে আমি এতিয়া দাঁতিকি ক'ব পৰা হৈছে। গতিকে আজি কোৰ্টত থকা দফাবিলাক যে তেওঁলোকে ৰূপায়ণ কৰাবৰ কাৰণে অসম চৰকাৰক বাধ্য কৰাব যে নোৱাৰিলে, এই কোৰ্টৰ দ্বাৰা দি আমাৰ স্কুল বা টিচাৰ বা ষ্টুডেণ্ট বিলাকৰ একো লাভান্বিত নহল, যাৰ কাৰণে আজি আমাৰ হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱন আজি এন্ধাৰত ভুগিব লগা হোৱা অৱস্থা আমি দেখিবলৈ পাইছো। শৈক্ষিক দিশত তেখেতসকলে নিজৰ কোৱালিটি এডুকেশ্যনৰ কাৰণে যিখিনি সুবিধা পাব লাগিছিল, অধিকাৰ আছিল, এইবিলাকৰ পৰা আজি বঞ্চিত হ'ব লগা হ'ল। বহু বছৰ ধৰি 20-25 বছৰ ধৰি ভেঞ্চাৰ স্কুলত কাম কৰি কৰি আজি ৰিটায়াৰ হং অৱস্থাত আমাৰ বহু কেইজন টিচাৰ আছে, তেওঁলোকৰ জীৱন আজি একেবাৰে বিপদাপন্ন হৈছে। তেখেতসকলে আজি দৰমহা নাই, একো কাম কৰিব নোৱাৰে, ঘৰতো চাকৰিটো হ'ব বুলি আশা ৰাখি পেলাই স্কুলখনৰ সদায় গৈ পেলাই এইবিলাক কাম কৰি থাকিব লগা হয়, শিক্ষকতাৰ কামটো কৰি থাকিব লগা হয়। কিন্তু চৰকাৰীভাৱে তেখেতসকলক যিখিনি সুযোগ সুবিধা দিব পাৰিব লাগিছিল চৰকাৰীকৰণ কৰাৰ দ্বাৰা দি, এইখিনি নোহোৱাৰ কাৰণে যথেষ্ট আমাৰ শিক্ষকসকলে হতাশাত ভুগিছে। আজি তেখেতসকলে আত্মহত্যা কৰিবৰ কাৰণেও আজি সময়ে সময়ে তেওঁলোকৰ ফালৰ পৰা এইবিলাক আমি তেওঁলোকৰ পৰা যিটো ভাষ্য সেইটো শুনিবলৈ পাওঁ। আজি এই অৱস্থাত কিয় ৰাখিছে আমাৰ শিক্ষকসকলক? আজি কিমান অন্যায় যে কৰিছে এইখন চৰকাৰে, এইটো অন্যায় হৈছে আৰু ইয়াৰ কাৰণে একমাত্ৰ দায়ী আমাৰ ইউপিপিএল চৰকাৰ। ৰবিৰাম নাৰ্জাৰী বিটিআৰৰ লগত জড়িতও নহয় আৰু ৰবিৰাম নাৰ্জাৰীয়ে প্ৰথমৰ পৰাই বিটিআৰ যেতিয়া জন্ম হৈছিল তেতিয়াৰ পৰাই বিটিআৰক ডাইৰেক্ট নাকচ কৰিছে। বহুল ক্ৰমেও ৰবিৰাম নাৰ্জাৰীয়ে বিটিআৰৰ লগত জড়িত হবলৈ কেতিয়াও নাভাবে, কেতিয়াও চিন্তাই নকৰে। মই বিটিচিৰ মানুহ। মই 2003 চনত আমাৰ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে যেতিয়া আমি আঘি সময়ৰ মোৰ নেতৃত্বত যিটো আফচু আছিল, বড়ো ৰাইজ আছিল,
PPSA, ABB, DOBBA, BLT আমি একেলগে দিল্লীত যিটো চুক্তি স্বাক্ষৰ কৰি আহিছো BTC চুক্তি 2003 10 ফেব্ৰুৱাৰী সেই চুক্তিৰ লগতহে মই জড়িত আৰু সেই চুক্তিৰ কাৰণেহে মই আছো এতিয়াও ইয়াৰ পিছত যিটো 2020 চনৰ 17 তাৰিখ ফেব্ৰুৱাৰী তেওঁলোকে যিটো চুক্তি স্বাক্ষৰ কৰিছে এই চুক্তিটো কমপ্লিটলি ভুৱা কমপ্লিটলি ফকবাস এইবিলাক একেবাৰে মানে মিছা এইবিলাক প্ৰবঞ্চনা প্ৰতাৰণাৰ এটা দলিল আৰু ইয়াৰ লগত BTC বাকী কোনেও জড়িত নহয় UPPLৰ 2-4জন নেতা সুবিধাবাদী স্বাৰ্থপৰ নেতাবিলাকে জড়িত হ'ব পাৰে আমি ইয়াৰ লগত কোনো জড়িত আৰু এইটো মানে চুক্তিটো আমি কেতিয়াও মানি নলওঁ আমি ইয়াৰ লগত কোনো দিন কাম নকৰোঁ কোনোদিন আমি মানি লোৱা নাই অকল ৰবীন্দ্ৰনাথ নাৰ্জাৰীৰ কথা নহয় BTCৰ কোনো দল সংগঠনে BTC বাকী আমাৰ 35 লক্ষ জনগণৰ ৰাইজে BTR চুক্তিটো মানি নলয় যাৰ কাৰণে এই BTR চুক্তিটো নাকচ কৰি পেলাই আন্দোলন কৰা আৰু পূৰ্বৰ যিটো BTC আছে সেই BTCৰ ক্ষমতাটো আজি BTR চুক্তি কৰাৰ দ্বাৰা দি তেওঁলোকে যিটো একেবাৰে ধ্বংস কৰিছে সেইবিলাক ভাল ৰাখিবৰ কাৰণেহে আমি কাম কৰি আছো ৰাজনীতিৰ ক্ষেত্ৰখনত আপোনালোকে চাব যে নিজৰ দলৰ কৰ্মীবিলাকৰ মনোবলটো অটুট ৰাখিবৰ কাৰণে কিছুমান প্ৰপাগাণ্ডা চলাব লগা হয় আজি UPPL দলৰ অৱস্থা একদম জৰাজীৰ্ণ মানুহবিহীন এটা দল হবলৈ গৈ আছে আৰু মানুহবিহীন দল কেতিয়াও দল হিচাপে দৃষ্টি থাকিব নোৱাৰে আৰু তেওঁলোকৰ দলৰ অৱস্থা অহা MP ইলেকশ্যনৰ পিছত নিশ্চিন্ন হৈ যাব আৰু ইয়াৰ কাৰণে তেখেতসকলে আজি মৰণপণ যুঁজ দিবৰ কাৰণে কিছুমান অসৎ উপায়েৰে কিছুমান মিছা কথাৰ আশ্ৰয় লৈ পেলাই আজি প্ৰপাগাণ্ডাত নামিব লগা হৈছে কাম কৰিব লগা হৈছে এইটো মানে সঁচাকৈ ক'বলৈ গ'লে অত্যন্ত তেওঁলোকৰ কাৰণে বেদনাদায়ক অত্যন্ত তেওঁলোকৰ কাৰণে দুৰ্ভাগ্যজনক 5 বছৰ চৰকাৰ চলোৱাৰ পাছত এটা দল মৰি যাব লগা হোৱা অৱস্থাত আহিব লগা যে হৈছে ইয়াৰ কাৰণে আজি তেওঁলোকে কথাখাত ভুগি নানান ধৰণৰ এইবিলাক অপপ্ৰচাৰ এইবিলাক কথা আজি মিডিয়াবিলাকত কয় যাতে নিজৰ ৰাইজৰ মনোবলটো ধৰি ৰাখিব পাৰে ইয়াৰহে তেওঁলোকে আশ্ৰয় লৈ খাম্পা বৰগিয়াৰীৰ নামটো তেওঁলোকে ল'ব লগা হৈছে উচ্চাৰণ কৰিব লগা হৈছে আনৰ দলৰ নেতাবিলাকৰ নাম লৈ নিজৰ দলটো বচাই ৰাখিবৰ কাৰণে আমাৰ নামবিলাক উচ্চাৰণ কৰিব লগা হোৱাটো তেওঁলোকৰ কাৰণে কিমান দুৰ্ভাগ্যজনকৰ এটা পৰিস্থিতি তেখেতসকলৰ সন্মুখত আহিছে আপোনালোকে তেওঁলোকৰ পৰাই বুজিলে আমাৰ BJD গভৰ্ণমেণ্টে মানে বৰ্তমানৰ UPPLৰ নেতৃত্বাধীন যিটো BTC চৰকাৰ আছে সেই চৰকাৰখনে আজি আমাৰ টিচাৰসকলক চবৰে চাকৰি দিয়া হ'ব প্ৰভিন্সিয়েলাইজ গোটেইবিলাক স্কুলটো কৰা হ'ব বুলি এই সময়ত তেখেতসকলে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰি তেখেতসকলক নিজৰ নিৰ্বাচন জিকি যোৱাৰ কাৰণে ব্যৱহাৰ কৰিছিল আমাৰ শিক্ষকসকলেও তেওঁলোকৰ কথাৰ প্ৰতি বিশ্বাস ৰাখি পেলাই তেওঁলোকৰ লগত একেলগে নিৰ্বাচনত কাম কৰিছিল আজি তেখেতসকলৰ কাম কৰাৰ পিছত আজি তেওঁলোকে চৰকাৰত আছে আৰু তেওঁলোকৰ অৱদান আছে শিক্ষাগুৰুসকলৰ অৱদান আছে এই চৰকাৰখন বনোৱাত আজি চৰকাৰৰ ক্ষমতাৰ গাদীত বহি আমাৰ শিক্ষাগুৰুসকলক যে তেখেতসকলে ঠগালে আমাৰ শিক্ষাগুৰুসকলক যে অপমান কৰিলে তেখেতসকলক যে মূল্যহীন কৰিলে তেওঁলোকৰ সমস্যা যে তেখেতসকলে বুজিবলৈ চেষ্টা নকৰিলে ইয়াৰ কাৰণে সঁচাকৈ তেখেতসকলে আমাৰ শিক্ষাগুৰুসকলৰ পৰা নিশ্চয় এদিন হলেও যিটো বদুৱা যিটো কোৱা হয় ইয়াৰ কাৰণে যিটো মানে অভিশাপ তেওঁলোকৰ প্ৰতি লাগি যাব আৰু তেখেতসকলক আমাৰ শিক্ষাগুৰুসকলে কেতিয়াও ক্ষমা নকৰে চাকৰি যদি হ'ব লাগে সবকে কৰিব লাগিছিল সবকে দিব লাগিছিল এইটো কেলেই দিয়া নাই BTCৰ হাতত শিক্ষা বিভাগটো মানে ট্ৰান্সফাৰ হোৱা ডিপাৰ্টমেণ্ট আমি অসম চৰকাৰৰ ভাৰত চৰকাৰৰ এইবিলাক নীতি মানে ইয়াত লাগু কৰিব লগা তেনেকুৱা প্ৰয়োজন নাই আমি সুকীয়াভাৱে পলিচি লৈ পেলাই কাম কৰিব পাৰো আমাৰ যেটো ট্ৰান্সফাৰ সাবজেক্ট আৰু এই ট্ৰান্সফাৰ সাবজেক্টটো কেনেকৈ আমি চলাব লাগে না আমি অসম চৰকাৰৰ পৰা ফুটিব লগা আছে না আমি ভাৰত চৰকাৰৰ পৰা ফুটিব লগা আছে আমি স্বতন্ত্ৰভাৱে নিজাববীয়াকৈ এটা এডুকেশ্যন পলিচি লৈ পেলাই কাম কৰিব পাৰো গতিকে অসমত দুজন দিছে বুলি আমিও দুজন দিব লাগে এনেকা নহয় আমাৰ যদি 5 জন আছে দুজন মাত্ৰ নহয় 5 জনকো আমি দিব লাগিব কিয়নো আমাৰ সুকীয়াভাৱে স্বতন্ত্ৰ এটা শিক্ষা বিভাগটো চলাবৰ কাৰণে পলিচি ল'বৰ কাৰণে আমাৰ এটা অধিকাৰ আছে কিয়নো সেইটো আমাৰ এটা ট্ৰান্সফাৰ সাবজেক্ট এইটো কৰিব নোৱাৰাটো তেখেতসকলৰ পলিচিৰ অভাৱ তেখেতসকলৰ সাহসৰ অভাৱ
তেখেতসকলৰ সদিচ্ছাৰ অভাৱ আৰু শিক্ষক গুৰুসকলৰ প্ৰতি তেওঁলোকে একো যে গুৰুত্ব দিয়া নাই, মূল্য যে দিয়া নাই, ইয়াৰ এটা প্ৰমাণ।